স্যার, মিলন বাজার প্রাইমারি অধীনত মুসলমান পাড়াত সমুদ্র নেতৃত্বাধীন চৰকাৰৰ ফালৰ পৰা এখন চেক দিয়া হৈছে, বাউন্স হৈছে বুলি শুনিছোঁ। এই ক্ষেত্ৰত আপোনালোকে কি কয়? তো নমস্কাৰ। তো আজি ৰাতিপুৱা মই এটা খবৰ পালোঁ যে আমাৰ 1 নং দক্ষিণ মুছলমান পাড়াৰ ৰাইজে তেখেতসকলে খবৰ দিছে বোলে ছাৰ আপুনি আহক। তাৰপিছত আমি কেইজনমান লগ লাগি গ'লোঁ সেইখন গাঁৱত। গৈ তেখেতসকলে ৰাইজে মছজিদত জমা হৈ আছে আৰু এটা চেক BTC বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC কাউন্সিলৰ GAD জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 2 লাখ টকাৰ এই 1 নং দক্ষিণ মুছলমান পাড়া গাঁৱৰ যিটো মছজিদ, এই মছজিদৰ নামত 2 লাখ টকা তেখেতসকলে চেংচন কৰা দেখুৱাইছে। আৰু সেইটোলৈ যোৱা 16 তাৰিখ কিবা ইহঁতে এইটো পাইছিলে। তাৰপিছত বেংকত গৈ এইটো একাউণ্টত ভৰাব যেতিয়া মানে তেওঁলোকে একাউণ্ট খোলে, সেই সময়ত মেনেজাৰে ক'লে যে আপোনালোকৰ এইটো একাউণ্টত 1 পইচাও নাই, গতিকে আপোনালোকে এতিয়া পইচা নাপাব, হয়তো পিছত মানে পইচা পালে মানে পাব পাৰে, এতিয়া কেতিয়া সোমাব, বৰ্তমান কিন্তু বাউন্স চেক এইটো এই ধৰণৰ কৈ ইহঁতক ৰিটাৰ্ণ দিছে। তাতে তেওঁলোকে দুখ পাই পেলাই ঘূৰি আহিল, অপমানো হ'ল। তাৰপিছত সিহঁতে এই যিসকলে চেক দি আহিছিল তেখেতসকলক মাতিছিল, তেওঁলোকে যোৱা নাই। মানে আৰু মছজিদ কমিটিৰ মানুহবিলাকে কৈছে যে আমাক 2 লাখ যদি যিটো একাউণ্টৰ নামত দিছে সেই একাউণ্টত যদি পইচা নাই, তেতিয়াহ'লে আমাক এই 50,000 বা 1 লাখ টকাৰ মানে কেছ টকা দি মছজিদৰ নামত মানে চেকটো ৰিটাৰ্ণ ল'ব পাৰিলে হয়। কিন্তু তেওঁলোকে সেইটো ৰিটাৰ্ণ ল'বলৈ যোৱা নাই। চেকটো তেওঁলোকৰ কমিটিৰ হাততে আছে, তেওঁলোকে চেকটো দেখুৱাইছে আৰু ময়ো দেখিছোঁ। হয়, GAD ডিপাৰ্টমেণ্ট জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ 2 লাখৰ সেইটো চেক আছিল, যিটো একাউণ্টত পইচা আজিৰ দিনত 1 টকাও নাই। গতিকে দেখা যায় UPPL প্ৰমোদ বড়ো চৰকাৰে আমাৰ GADৰ একাউণ্টত টকা নটকা ফল্ছ চেক তেওঁলোকে বিতৰণ কৰি আছে। গাঁৱে ভূঞে মন্দিৰৰ নামত, মছজিদৰ নামত এনেকুৱা চেক বিতৰণ কৰা আমি খবৰ পাইছোঁ। আৰু সেইটো আজি ইমান দিন শুনি আছিল, আজি কিন্তু প্ৰমাণ সাক্ষাৎ মই নিজে দেখিলোঁ বোলে হয়, সঁচাকৈ 2 লাখে মন্দিৰ বা মছজিদত তেখেতসকলে দি পেলাই ভোট ভিক্ষা কৰি আছে, ভোট মাগি আছে। এই 2 লাখৰ বিনিময়ত তেওঁলোকে ভোট বিচাৰিছে। গতিকে এই ধৰণৰ যিটো 2 নম্বৰী কাম, সেই কামটো প্ৰমোদ বড়ো কৰি আছে। প্ৰমোদ বড়ো এই 2 নম্বৰী বা মিছা কাম কৰা বা অসত্য কাম কৰা তেওঁ আজিৰ এইটো কথা বুলি নহয়। তেখেতৰ বহুদিনৰ পৰা এইটো কাম চলি আছে, আমি দেখিবলৈ পাওঁ। তেওঁ কৈছে যে আমি কৰাপশ্যনটো 0 টলাৰেঞ্চ, আমি কোনো ধৰণৰ কৰাপশ্যন নকৰোঁ, 1 পইচা নাখোৱাকৈ চাকৰি বাকৰি দিব, 1 পইচা নোখোৱাকৈ চেংচনবিলাক দিব, এনেকৈ কৈ অহা প্ৰমোদ বড়ো আজি আমি দেখিবলৈ পালোঁ তেওঁ যদি কৰাপশ্যন নকৰে, তেতিয়াহ'লে আজি শুনা যায় ইহঁতে কেছ টকাও বহুত গাঁৱে গাঁৱে মানে বিলাই আছে, ৰাইজক দি আছে, 1000, 2000, 5000লৈকে ভোটাৰক সিহঁতে পইচা দিছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু তেখেতসকলে যদি প্ৰমোদ বড়ো যদি কৰাপশ্যন নকৰে, BTCৰ পইচা যদি সি ঘোটালা কৰা নাই, তেতিয়াহ'লে কি ক'ৰ পৰা পইচা পাই পেলাই প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ ইলেকশ্যন কেম্পেইন ঘূৰিব পাৰে? এইটো আমাৰ এটা প্ৰশ্ন। প্ৰমোদ বড়ো এই হেলিকপ্টাৰ চলোৱা পইচা ক'ত পাইছে? সেইটো এই 5 বছৰত যিটো চৰকাৰৰ টকা যিটো মানে ঘোটালা কৰিছে, হিমন্ত বিশ্ব শৰ্মা বছৰত 1000 কোটি টকা দিয়ে বুলি সিদিনা কৈছে। এই 1000 কোটি বছৰত মানে এই টকাবিলাক প্ৰমোদ বড়ো ক'ত ব্যৱহাৰ কৰিছে আমিতো দেখিবলৈ পোৱা নাই। গতিকে এই 1000 কোটি টকা মানে গভৰ্ণমেণ্টৰ পোৱা যিটো টকা পইচা তেওঁ বিভিন্ন মানে কামত ঠিকাদাৰৰ হতুৱাই হয়তো ঘোটালা কৰি আজি বহুত পইচাৰ তেওঁ মালিক, যাৰ ফলত আজি ইলেকশ্যন কেম্পেইনৰ নামত ৰাইজক হাজাৰ হাজাৰ এটা ভোটাৰত 2000, 3000, 5000কৈ টকা মানে তেওঁলোকে দি পেলাই ভোট মানে ভিক্ষা কৰাটো দেখিবলৈ পাই আছোঁ। গতিকে এইটো বৰ নিন্দনীয়। আৰু দেখিবলৈ পাইছোঁ প্ৰমোদ বড়ো যিটো 2 নম্বৰী কাম, সেইটো এইখিনিতে শেষ হোৱা নাই। দেখা গ'ল তেখেতে নমিনেশ্যনত নিজৰ ঘৈণীয়েকৰ মাটি, বহুত মাটি, প্ৰায় 11টা ডাকঘৰ মাটি তেওঁ মানে হিচাপ দিয়া নাই।
মানে ফলছ কৰিছে, ইলেকশ্যন ৰিটাৰ্ণিং অফিচাৰক ঠগিছে, তেখেতে নিজৰ সম্পত্তি ঘৈণীয়েকৰ সম্পত্তি যিমান আছে সেইটো এফিডেভিটত দেখুৱাব লাগিছিলে, চাৰ সম্পত্তিৰ হিচাপ দিয়াত দিব লাগিছিলে, কিন্তু সেইটো নিদি প্ৰমোদ বড়ো আজি এই 2 নম্বৰী মানুহ 2 নম্বৰ কৰি পেলাই এতিয়া ধৰা পৰিল। আৰু আমি আশা ৰাখিছোঁ ইলেকশ্যনৰ যিটো ৰুলছ বা পিপলছ ৰিপ্ৰেজেণ্টেটিভ যিটো এক্ট আছে 1950-51 এক্ট, সেই একৰ দ্বাৰা তেখেতৰ এই বৰ্তমান যিটো কেণ্ডিডেট তেওঁ 2টা সমষ্টিত থিয় দিছে, 2টা সমষ্টিত তেওঁ কণ্টেষ্ট কৰিছে, তামোলপুৰ গয়বাৰী সমষ্টি আৰু দতমা সমষ্টি। মইতো আশা ৰাখিছোঁ এই 2টা সমষ্টিত তাৰ কেণ্ডিডেটৰ বাতিল হ'ব লাগে আৰু আইন অনুসাৰে তেওঁ 6 বছৰলৈকে কোনো ধৰণৰ ইলেকশ্যন কৰিব নোৱাৰে, সেইটো হওক। আৰু ইয়াৰ কাৰণে তেখেতৰ ওপৰত যি কমপ্লেইন কৰিব লাগে মই অনুৰোধ জনাইছোঁ, আমাৰ BPF দলে বিশেষকৈ ইয়াত মানে দায়িত্ব লৈ পেলাই তেওঁৰ এগেইনষ্টত অনুসন্ধান চলাই যি মানে কমপ্লেইন দিব লাগে নিয়াৰেষ্ট যিটো কনচাৰ্নিং অথৰিটি তেওঁলোকক কমপ্লেইন দি পেলাই তেওঁৰ কেণ্ডিডেটছ বাতিল কৰিবলৈ মই অনুৰোধ জনাইছোঁ।